Good morning, Marmar Bhai Bandukol. Ki khobor? Aha koru prottekore bhal. Moi apnalokar Jeet da. Agantok Assam বিভিন্ন পদৰ বাবে কোনে কোনে প্ৰস্তুতি চলাই আছে আৰু কেনেকুৱা ধৰণৰ অনুশীলন চলি আছে শাৰীৰিক আৰু ৰিটাৰ্ণৰ কাৰণেও দুয়োফালে লাগি থাকিব লাগিব কাৰণ কি হয় এবাৰ চাগে কম্পিটিশ্যন বহুত বেছি হ'ব মানে প্ৰায় দুগুণ তিনিগুণ টান হ'ব পাৰে কাৰণ যদি পোষ্টৰ সংখ্যা যদি কম আহে তেতিয়াহে আৰু মেইনলি কথাটো হ'ল কি অকল অনুশীলন কৰিলে নহ'ব কিছুমান ৰুটিন আছে ৰুটিন মেইনটেইন কৰি অকণমান স্মাৰ্ট প্ৰেক্টিছ কৰিলে হ'ল ঠিক আছে সপ্তাহৰ 5 দিন প্ৰেক্টিছ মানে 7 দিন প্ৰেক্টিছ কৰিব দৰকাৰ নাই 3 দিন মাৰি এদিন ৰেষ্ট নেক্সট 2 দিন মাৰি এদিন ৰেষ্ট মানে অন্ততঃ 2 দিন হ'লেও ৰেষ্ট দিব লাগে কাৰণ আমাৰ বডিৰ পৰা যদি প্ৰচুৰ পৰিমাণে কেলচিয়াম আৰু এনাৰ্জি কমি যায় তেতিয়াহ'লে অট'মেটিক পাৰফৰ্মেন্স বেয়া হ'ব গতিকে বহুতখিনি কথা আছে এইবোৰত বেছিকৈ ধ্যান দিলে হ'ল আৰু মইতো আছোৱেই ঠিক আছে সেম লিখিত পৰীক্ষাৰ বাবে ক্লাছ 9-10 লেভেলৰ সিলেবাস হয় যেহেতু স্কুল লেভেলৰ সোশ্যাল সায়েন্স ম্যাথছ ইংলিছ এইবোৰত ধ্যান দিলে হ'ল বিশেষ আৰু প্ৰতিযোগিতা প্ৰস্তুতি আছে ডিডি পাব্লিকেশ্যনৰ লগতে NWC UBP NP এইবোৰ পাব্লিকেশ্যনৰ গাইডবুকবোৰ ভাল এইবোৰ ফলো কৰি গ'লে হ'ল লগতে আছামৰ বুকো আছে ঠিক আছে মেলি প্ৰেক্টিছ কণ্টিনিউ অল দ্য বেষ্ট